স্বাগতম তুতুৰি ব্লগছ অন্য এটা ভিডিঅ'লৈ। তো গাইজ মানে ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ আৰু মানে মই যোৱা ভিডিঅ'ত মানে এটা থাম্বনেইল মানে দিছিলোঁ আজিৰ পৰা মানে ভিডিঅ' নবনাই। সেই থাম্বনেইলখন দিয়াৰ পিছত মানে মোৰ তাত মোটামুটি 20টামান ফোন আহিছে কিয় ভিডিঅ' নবনাই। সেইখন থাম্বনেইল মই মানে এনে দিছিলোঁ দিয়ক, মানে এনে দিচাইছিলোঁ আৰু কেনেকুৱা এটা কি মানে মানুহৰ সেই গতিকে দিছিলোঁ মানে বহুতে ভাল কমেণ্টে দিছে কিয় ভিডিঅ' নবনাই সুধিছে। তাৰ মাজতে দুটামানে সুধিছে মানে ভিডিঅ' নবনাই দে ঠিকে আছে এইগিলা কৰি আকৌ লাভ নাই এনেকৈ কৈছে দুটা মানে এনেকুৱা কমেণ্ট আহিছে, সেইটো কথা বাদ দিয়ক। তো গাইজ মই মানে চুলিটো কাটিলোঁ, মানে অসুখ হৈ আছে তাৰ মাজতে মানে চুলিটো কাটিলোঁ। মানে চুলিটো যেতিয়া মানে দীঘল হৈ থাকে তেতিয়া মানে বেছি মানে অলপ মানুহটো মানে হেৰি অসুখীয়া লাগি থাকে। তো এতিয়া চুলিটো যিহেতু দীঘল হৈছে এতিয়া চুলিটো কাটিলোঁ আৰু অসুখ মানে এতিয়াও ভালদৰে ভাল পোৱা নাই। অসুখ মানে ভালদৰে ভাল পোৱালৈকে ৰখি থাকিলে মানে মোৰ আবেগে মানে ভিডিঅ' দিয়া নহ'ব, মোটামুটি ধৰক 6-7 মাহ লাগি যাব, তেতিয়া মানে ভিডিঅ' দিব পাৰিম। মানে অসুখ যুঁজি মানে ভালদৰে ভাল পাব লাগে। তো মানে আজি এই ভিডিঅ'টো এটা ইণ্টাৰেষ্টিং বুলি নকওঁ আৰু ধৰক আৰু মজা ভিডিঅ' এটা হ'বলৈ গৈ আছে। আৰু আপোনালোকে এই ভিডিঅ'টো যি স্কিপ কৰি চাই আপোনালোকৰ মানে বহুখিনি অসুবিধা হ'ব। কাৰণ কিয় কৈছোঁ গোটেইখিনি কথা গম পাব আৰু থাম্বনেইলৰ টাইটেল চাও গম পাইছে। আৰু মানে আমাৰ ওচৰত মানে চকত মানে কহিনুৰ থিয়েটাৰ চলি আছে, তিনিদিনৰ কাৰণে আহিছে। 3 দিন হ'লে এদিন গ'ল আৰু মানে মই আজি চাম বুলি ভাবিছোঁ। আৰু মই চালে আপোনালোকেওতো চাব পাৰিব মোৰ লগত, কাৰণ ধৰক আপোনালোকে যিহেতু মোৰ ভিডিঅ'খিনি চাই সেই গতিকে মোৰ লগত আপোনালোকেও চাব পাৰিব। তো গতিকে মোৰ লগত আপোনালোকেও চাব ৰেডি হওক আৰু আপোনালোকে টিকেট কাটিব নালাগে, কাৰণ মই কাটিম মোৰ লগত আপোনালোকে চাব পাৰিব, কোনো কথা নাই। আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাই থাকক। তো আজি মানে নাটকখনৰ নাম হৈছে অৰ্ধনাৰী। এইখন নাটক মই শুনা মতে বঢ়িয়া হৈছে আৰু শুনা মতে ভাল হৈছে, কিন্তু মই এতিয়া 100% বুলি নকওঁ, কাৰণ যিহেতু মই নিজে এতিয়ালৈকে চোৱা নাই। ধৰক নাচালে কেনেকৈ ক'ব বোলে বঢ়িয়া হয় বোলে। তো মই চাই লওঁ, আপোনালোকেও চাই লওক কেনেকুৱা হয় কি কথা। আৰু এক্টৰো ভাল এক্টৰো আছে, মানে মই গোটেইখিনি বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। গোটেই নাটকখন নেদেখুৱালেও ধৰক কিবা কানি দেখাম আৰু নাটকৰ মানে আৰু কিবা কানি বাহিৰা বস্তু দেখাম আৰু ধৰক নাটকৰ পিছফালৰ কেনেকুৱা কি গোটেইখিনি দেখুৱাম। তো মানে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি কিয় লৈছোঁ মানে পোহৰ থাকোঁতে মানে মোৰ মোবাইলটো সিমান এটা কেমেৰা কোৱালিটিটো হাই নহয়, তো মানে কোৱালিটি ভাল নহয় সিমান এটা, নহ'লে দিনতো মানে এখিনি শ্বুট কৰি ল'লোঁ মানে। আৰু ৰাতি এটা কথা কৈ দিওঁ, মানে ৰাতিৰ কোৱালিটি সিমান এটা ভাল নাপাব পাৰোঁ, নাপালে মানে মোক ক্ষমা কৰি দিব, কাৰণ মোৰ কেমেৰা সিমান এটা ভাল নহয়। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। তো অসুখৰ মাজত আপোনালোকক মানে ভিডিঅ' দি যাবলৈ মই চেষ্টা কৰিছোঁ সেই গৈছে। আৰু মানে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু নাটকখনো বম বঢ়িয়া নাটক হ'বলৈ গৈ আছে। তো গাইজ এইটো হৈছে মানে থিয়েটাৰৰ পেণ্ডেলটো, মানে থিয়েটাৰৰ পেণ্ডেলটো ভালদৰে এতিয়াও বনোৱা হোৱা নাই, হ'ব মানে। আৰু মানে মেইন যোনটো মানে জক্কাটো বুলি কয় সেইটো হৈছে। তো এইটো হৈছে কালিমা, মানে কালিমাইটো কিবা দেখাব আৰু কিহত বা দেখুওৱা নাজানো ভালদৰে। আৰু এইখন গাড়ী বনাই আছে, গাড়ীখনো দেখুৱাব মানে ৰাতি চব ভালদৰে দেখুৱাব। আৰু এতিয়া মানে ছেটিংছটো কৰি আছে, তো ৰাতিলৈ মানে। তো গাইজ মানে লাহে লাহে গধূলি থিয়েটাৰ আৰম্ভ হ'ব, লাহে লাহে মানুহ আহিছে। মই এতিয়া মানে ভিতৰত যোৱা নাই, যাম আৰু লাহে লাহে। তো এইটো পেণ্ডেলটো ভিতৰত আহি গ'লোঁ, মানে মানুহ ইমান এটা ফুল হোৱা নাই, হ'ব লাহে লাহে প্ৰথমে। আৰু মই ফাৰ্ষ্টতে সোমাই আহিলোঁ। আৰু গাইজ মানে লাহে লাহে থিয়েটাৰ আৰম্ভ হ'ব ধৰিলে। আৰু গোটেই নাটকখন নেদেখুৱাই দিয়ক, বেয়া নাপাব, কাৰণ 2 ঘণ্টা 3 ঘণ্টা ভিডিঅ' চাই আপোনালোকে ভাল নাপাব। কেনেকৈ খেদি গৈছে কেমেৰা ফটো কেমেৰাতে শেষ কৰি পেলাব। সঠিক কথা কৈছ কৈদি, কেমেৰা ফটো মানুহ চব জ্বলাই প্ৰমাণ নোহোৱা কৰি দিব চাবি। এই মানুহবোৰ যে কি যে দুষ্ট নহয়, আমাক সিজিৰা বুলি কয়। সিজিৰা আমি যেনিবা মানুহে নহয় সিহঁতৰ দৃষ্টিত। হয়তো আমাকতো ভগৱানে চৰ দিছে ন, আমিতো নিজে হওঁ বুলিতো হোৱা নাই। আমাৰ চাৰিও কিবা নিজে হওঁ বুলি হৈছে নেকি?
তো গাইজ এইটোৱে আছিল নৰ্মেল একদম থিয়েটাৰৰ ভিডিঅ' কি দেখুৱাব পাৰিলোঁ কি মানে আৰু কি নোৱাৰিলোঁ সেইটো ভালদৰে ক'ব নোৱাৰিম কাৰণ ধৰক সিমান এটা ভালদৰে দেখুৱাব পৰা নাই ময়ো গম পাইছোঁ আৰু মানে কেমেৰাটো মোৰ এটা সিমান ঠিক নহয়তো প্ৰথমতে কৈছোঁ তো গাইজ যি মানে ভিডিঅ'টো ভাল লাগিছে এতিয়া লাইক কমেণ্ট শ্বেয়াৰ সেনে কৰি থৈ দিবা আৰু ইয়াৰ পিছত মানে বম ধামাকা ভিডিঅ' আহিছে কৈছোঁ ধামাকা ভিডিঅ'টো কি তো জয় অসম বাই বাই